ভৱনত এখন বিবাহ ভৱনত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক মন্তব্য। ইউপিপিএলৰ কোনো নেতাই কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ লগত ফেৰ মাৰিব নোৱাৰে। এই ভাষ্য হাগ্ৰামা মহিলাৰীৰ। 2024 লোকসভা নিৰ্বাচনক লৈ তৎপৰ হাগ্ৰামা বাহিনী। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে প্ৰকাশ পাব বিপিএফৰ প্ৰাৰ্থীৰ তালিকা। কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰো লগত মিত্ৰতা নহব। এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। ইউপিপিএলৰ যিমান বাগা বাগা নেতাই প্ৰতিদ্বন্দ্বিতা নকৰক কিয় বিপিএফক কোকৰাঝাৰত কোনেও পৰাস্ত কৰিব নোৱাৰে। এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। লোকসভা নিৰ্বাচনৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন এইটো হৈ আছে, আমাৰ দলৰ কৰ্মী নেতাসকলে খুব কষ্ট কৰি আছে আৰু ৰিজাল্টটো ভাল হ'ব। কোকৰাঝাৰ লোকসভা হিচাপে আমিয়ে 1 নম্বৰত আছে, বিৰাট ভাল পজিশ্যনত। নিশ্চয় আমি জিকাটো আজিৰ দিনত বহুত মানে ফাইনেল বুলি আমি ক'ব পাৰোঁ। ইউপিপিএলৰ মিত্ৰতাৰ প্ৰাৰ্থী প্ৰায় ঘোষণা হোৱাৰ নিচিনা চিলেকশ্যন হৈছে, তেখেতসকলে ৰাজু নাৰ্জাৰীক দিব। এই সম্পৰ্কে আপোনালোকৰ কোকৰাঝাৰ নাই, ইউপিপিএলৰ যিমান ডাঙৰ লিডাৰ আছে চবে ফিল্ডত নামক, যিমান ভাল ভাল লিডাৰ আছে চবে ফিল্ডত নামক, তথাপিও আমাৰ বিপিএফ দলক হাৰাব নোৱাৰে। এইবাৰ আমি বিপিএফ দলে জিকাটো কাটাম। ৰাজু হওক, কোনোবা প্ৰমোটে হওক বা ৰাজুৱে হওক বা কোনোবা ইউজিয়ে হওক, একো কৰিব নোৱাৰে আমাক। ওদালগুৰি দৰঙতো আমি জিকিম, 1 নম্বৰ পজিশ্যনত আছে। আমাৰ পজিশ্যন খুব ভাল। দৰং ওদালগুৰিৰ ক্ষেত্ৰতো আমাৰ কৰ্মীসকলে বহুত কষ্ট কৰি আছে, দিনে ৰাতে কাম কৰি আছে। এই হিচাপত আমি জিকিব লাগে আৰু আমাৰ কৰ্মীসকলৰ যিখিনি আমাক ইনপুট দি আছে, যিখিনি যোগাযোগ কৰি পেলাই আমাক খবৰ দি আছে, মানে পজিশ্যনটো বেয়া নহয় বুলি আমাক জনাইছে, খুব ভাল। বিপিএফ কাৰো লগত মিত্ৰতা নকৰে। অকলে ওলাইছে যে আপোনালোকে ইউডিএফৰ লগত মিত্ৰতা কৰিব। কোনো দলৰ লগত মিত্ৰতা নকৰিব। আমাৰ পাৰ্টিৰ ডিচিশ্যন হৈ পেলাই আছে। কোনোবাই যদি আমাক সহায় কৰিবলৈ আহে আমি ৱেলকাম জনাম, কিন্তু কোনো দলৰ লগত মিত্ৰতা কৰাৰ সম্ভাৱনা নাই। এইটো ইলেকশ্যনটো ডিক্লেয়াৰ হওক, ইয়াৰ পিছত আমি ফাইনেল কৰিম কেণ্ডিডেটটো। ইউডিএফে আপোনালোকক মৰেল ছাপোৰ্ট দিব নেকি বিটিএটি? নাই, মৰেল ছাপোৰ্ট দিয়ে না কি ছাপোৰ্ট দিয়ে, কোনোবা যদি দিবলৈ আমাক নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ। ৱেলকাম জনাম। কথা